মই আকৌ আজি আকৌ আহি গ'লোঁ দেই, কথা এটা নকৰিনো বোলো হেৰি দেখি আছোঁ টিভিয়ে পত্ৰই ভাইকবোৰ ইমান বস্তু দি আছে, তাৰপৰা ভাবিলোঁ বোলো পূজা চূজা কিবা কিবি আহি আছে বোলো হেৰি কৰোঁ, শুনকচোন বোলো মেহেন্দি এটা আনি দিয়ক হাতখনত লগাওঁ। মানুহটো বোলে হেৰ' বাৰীত বোলে ইমানজোপা বোলে জেতুকা গছ আছে বোলে, তই বোলে জেতুকা লগাব নোৱাৰ পিচি পেলাই, মিক্সিও আনি দিছোঁ জেতুকা মিক্সিত মাৰি হাতত লগা। মই বোলো হেত তেৰিকা বোলো মেহেন্দি চেহেন্দি এটা লগোৱা হ'লে ভাল আছিলে, লোকৰ পাতি লোৱা ভাইকটোৱে এলা ইমান বস্তু দিছে, আমাৰ নিজৰ মতা মানুহটো হৈ নিদিয়ে, লাষ্টত উপায় নাপায় জেতুকাকে লগাইছোঁগৈ উপায় নাপায় পূজা চূজা আহি আছে বুলি। কোনোবা ভায়েক চায়েক আছে যদি বোলো তেনেকৈ বোলো বস্তু দিয়া ওলাইছে, আমাৰ বোলো নিজৰ মতা মানুহটো হৈ দিব নোৱাৰে অ'। এনেকুৱা মতা মানুহৰ লগত কেনেকৈ সংসাৰ পাতিব কওকচোন। মানে ভাইটি এটা বিচাৰি ফুৰিছোঁ, পাতিব লাগিব, বস্তু অলপ পাওঁৱেই পা। কিন্তু এটা কথা দেই, জেতুকাখিনি কিন্তু বহুত ধুনীয়া গোন্ধায় দেই, জেতুকা গোন্ধটো বহুত ধুনীয়া, মই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট কৰি জনাবচোন দেই। বাই বাই।